মাত 5টা 5:30 মান বজাত এইটো এটা আহি পেলাই দোকানত সোমাইছে। দোকানত দেউতা আছিলে। তো দেউতা সুধিছে জ্যোতিষ ক'ত বুলি। মইতো দোকানতে থাকোঁ। পিছত যোৱাকালি মই কাম কৰি আছিলোঁ ঘৰত। কাম কৰি থকা সময়ত সি আহি দোকানত নাপাই পেলাই আমাৰ ঘৰত বাৰাণ্ডাত আহি পেলাই মানে কি মোক বিচাৰিছে। মোৰ ৱাইফক সুধিছে জ্যোতিষ ক'ত বুলি। মই ভিতৰত কাম কৰি আছিলোঁ। পিছত ওলাই আহিলোঁ। ওলাই আহি তাক দেখা পালোঁ অলপ নাকত দুখ পাই আছে। তাক বহিব দিলোঁ মই। বোলে দাদা দেখোন। আৰু মোৰ শাশুমা আছিলে বোলে বাৰাণ্ডাতে দেখা পাইছে আহি পেলাই। তো ই আহি কৈছে জ্যোতিষ তোৰ কাৰণে এটা গিফ্ট লৈ আহিছোঁ। গিফ্টটো মানে কি এটা মেগজিন পিষ্টল লৈ আহিছে। পিষ্টলটো আনি পেলাই মোক দিব খুজিছিলে এনেকৈ। পিছত মই লোৱা নাই, সেইটো লোৱা নাই। আৰু মই ভাবিলোঁ তেখেতে এছআই যিহেতু তাৰ লগত থাকিবও পাৰে। আছেইতো আৰু থাকেই ধৰক, যিহেতু চাকৰি কৰে তাই। ধুনীয়াকৈ বহিব দিলোঁ। দুখ পাইছে এবাৰ 5 মিনিট সময়মান বহি পেলাই মানে 2-3টা গুলি এনেকৈ বাৰাণ্ডাতে চিৰিত মাৰি দিছে আৰু তেখেত আগৰ পৰাই চিনাকি। মোৰ চিনাকি মানে এনেকুৱা সৰ্বক্ষণ কেইদিনমান গাড়ী চলাইছিলোঁ, ছুটিত চলাইছিলোঁ। একো ক্ষতি হোৱা নাই। ক্ষতি একো হোৱা নাই। সি বাহিৰতে মাৰি দিছে। 3টা ফুটাইছিলে, তাৰে 2টা খোকাহে বিচাৰি পাইছোঁ। 2টা মই থানাত লৈ লৈছে ছাৰহঁতে আহি পেলাই। তাৰ বিপ্লৱ দাস। সি আগতে মই সৰ্বক্ষণতে লগ পাইছিলোঁ যেতিয়া মই থানাত গাড়ী চলাইছিলোঁ। মানে কি এনে ছুটিত চলাইছিলোঁ 2-1 দিন এনেকুৱা আৰু এই লকডাউনৰ সময়ত। এতিয়া কাজলগাঁও চিৰাঙত বুলি জানো। চিৰাঙৰ পৰা আহি থাকোঁতে মানে কেতিয়াবা দোকানত সোমাই পেলাই পানী চানী খাই যায়, চিগাৰেট কেতিয়াবা এনেকুৱা কিবা অলপ ড্ৰিংকছ কৰা হেন পাইছিলোঁ মই। ইয়াতে কৰা নাই। কৰি আহি পেলাই দোকানত খুদছে দেউতাক। আমাৰ ঘৰত 5 মিনিট সময়ও হোৱা নাই এনেকুৱা। 5 মিনিটৰ ভিতৰতে মানে কি কিবা চকতে আৰু এনেকৈ ফুটাই দিছে আৰু বাহিৰত। তো ছাৰ মইতো মানে কি তাক চকতে ফুটাইছে আৰু কোনো এটক কৰোঁ বুলি কাকো মাৰোঁ বুলি অহা নাই। মোকতো ভাল পায়। মানে এনেকুৱাই হ'ব চাগে। এবাৰ মানিকপুৰ থানাত লৈ গৈছিলে, মাতিছিলে। এনেকৈ লিখা হৈছে। মোৰ নাম জ্যোতিষ নাথ।